হেয়াৰ ট্ৰান্সপ্লান্টৰ বিষয়ে আজি যেহেতু আমি কথা পাতিম কেনেকৈ আৰম্ভণি হয় আসলতে ট্ৰান্সপ্লান্ট কৰিবলগীয়া কেতিয়া হ'ব পাৰে আৰু এই প্ৰবলেমটো কেনেকৈ ষ্টাৰ্ট হয় আসলতে হেয়াৰ ট্ৰান্সপ্লান্ট হ'ল এটা কসমেটিক প্ৰচিডিউৰ এইটো হ'ল মানে মানুহৰ সৌন্দৰ্য বঢ়াবলৈ এইটো এটা বেমাৰ নহয় এইটো মানুহৰ এটা চইচ এতিয়া দেখিব আপোনাৰ বহুত মানুহৰ চুলি গৈছে কিন্তু তেওঁলোকে চিন্তা কৰা নাই কিন্তু আজিকালিৰ যুগত মানুহে সদায় আগবাঢ়ি যাব খোজে আৰু নিজৰ সৌন্দৰ্যৰ ওপৰত খুব মন দিয়ে আজিকালি সেইকাৰণে বহুতে বিচাৰে সাধাৰণতে আমাৰ সবতকৈ বেছি পেচেণ্ট হ'ল মতা মানুহে হয় বিশেষকৈ 25 বছৰৰ ওপৰত যাৰ চুলি গৈছে টপা মানুহ যোন হয় প্ৰায় 50% মান মানুহৰ বলনেছৰ পৰা চাফাৰ কৰে আমাৰ যোনটো টপা হয় তাৰ উপৰি আৰু আছে মাইকী মানুহগৰাকী মাইকী মানুহৰো প্ৰায় 20% মানৰ এটা বয়সৰ পিছত চুলি যায় 20% মান মাইকী মানুহো আহে তাৰ উপৰি দাড়ি বহুত আজিকালি দাড়িটোৱে এটা খুব ডাঙৰ ফেশ্বনৰ দৰে হৈছে যাৰ দাড়ি নগজে 25 বছৰৰ পিছত যাৰ দাড়ি গজা নাই আমি দাড়িও বহুত কৰোঁ তাৰ উপৰি মাইকী মানুহৰ আইব্ৰ কৰিব লাগে বহুতৰ আইব্ৰ একদম ক্ষীণ হৈ যায় তেনেকুৱা হেৰিত কৰোঁ মাইকী মানুহৰ আকৌ থাকে হেয়াৰ লাইন লোৱাৰিং তাৰমানে চুলিটো যদি বেছি ওপৰত কিছুমানৰ জন্মগত সেইটো চুলি যোৱা বুলি নহয় কিন্তু বিচাৰে যে অলপ তললৈ আহক চুলিটো সেইটো হেয়াৰ লাইন লোৱাৰিং বুলি কয় সেইটো কৰা হয় স্কাৰ হয় কাৰোবাৰ ধৰক কিবা আঘাত পৰি চুলি গৈছে এটা গোলকৈ চুলি নাই দেখাত বেয়া দেখে সেইখিনি কৰোঁ বাৰ্ণ হয় জুই লাগি পেলাই চুলি যায় মূৰৰ তেতিয়াও আমি তেনেকুৱা ক্ষেত্ৰতো কৰোঁ এনেকৈ বিভিন্ন ধৰণৰ ক্ষেত্ৰত লগা হয় আসলতে এই প্ৰসেসটো কেনেকুৱা হয় কি ধৰণে আপোনালোকে আগবাঢ়িবলগীয়া হয় তাৰমানে হেয়াৰ ট্ৰান্সপ্লান্ট হ'ল তাৰ মেইন প্ৰিন্সিপাল হ'ল চুলি এডাল গছৰ দৰে আৰু স্কিনটো যেন মাটি যেনেকৈ গছ এডাল আমি এঠাইৰ পৰা ইঠাইলৈ লৈ যাব পাৰোঁ তেনেকৈ চুলিও আমি এঠাইৰ পৰা ইঠাইলৈ লৈ যাব পাৰোঁ শিপাৰ সৈতে উঠাব লাগিব যেনেকৈ গছ শিপাৰ সৈতে উঠাই চুলিডালো আমি শিপাৰ সৈতে উঠাব লাগিব আৰু এটা কথা হ'ল যে এইখিনি পিছফালৰ আৰু ছাইডৰ চুলি এইখিনিক কয় পাৰ্মানেণ্ট জ'ন বুলি কোৱা হয় আপুনি দেখিব যে যিমানে টপা মানুহ নহওক বা যিমানে বয়সীয়াল মানুহ নহওক চব চুলি গ'লেও এই চুলিখিনি কিন্তু সদায় থাকে এইখিনি হ'ল পাৰ্মানেণ্ট চুলি এইখিনি তাৰমানে এই পিছফালৰ চুলি আৰু আগফালৰ চুলি বেলেগ যেতিয়া ফিটাছটো ডেভেলপ কৰে তেতিয়াই পিছফালৰ চুলিখিনি পিছফালৰ পৰা আহে আৰু আগফালৰখিনি আগফালৰ পৰা কিবা এটা কাৰণত কিবা জিন্সৰ কাৰণতে হওক যি কাৰণতে নহওক আগফালৰ চুলিখিনিহে মানুহৰ যায় পিছফালৰ চুলিখিনি নাযায় হেয়াৰ ট্ৰান্সপ্লান্টত কি কৰা হয় শিপাৰ সৈতে এই পিছফালৰ চুলি আনি য'ত আমাৰ চুলি লাগে আগফালে তাতে আমি প্লান্ট কৰি দিওঁ প্লান্ট কৰি দিলে যেনেকৈ কঠীয়া ৰোৱাৰ দৰে এঠাইৰ পৰা ইঠাইলৈ যেনেকৈ লৈ যোৱা যায় তেনেকৈ সেই জাগাটোত তেতিয়া চুলিডাল গজি যায় আৰু সেইটো পাৰ্মানেণ্ট হয় আৰু সেইটো পাৰ্মানেণ্ট হেল্ল' হয় ক'ৰ পৰা কৈছে আৰু কি প্ৰশ্ন আপোনাৰ মই গোলাঘাটৰ পৰা ক'লো ৰাজীৱ পৰা হয় মোৰ তাৰমানে বয়সটো বেছি হোৱা নাই কিন্তু চুলি খুব পাতল হৈ গৈছে কিমান বয়স আপোনাৰ মোৰ 25 বছৰ হৈছে 25 হয় 25 বছৰত সাধাৰণতে টপা হোৱাটো আৰম্ভ নহয় মানে আৰম্ভণিহে হয় যদিও বা এনেই চুলি যোৱাও হ'ব পাৰে তেখেতৰো মানে চাই ল'ব লাগে তেনেকুৱা অৱস্থাত প্ৰথমে আমি মেডিচিনেৰে ট্ৰিটমেণ্ট কৰি চাওঁ যদি অকল পাতল হৈছে খুব বেছিকৈ যোৱা নাই সদায় প্ৰথমে মেডিচিন চিধাই যে মানুহ এজন আহিলে বোলে হেয়াৰ ট্ৰান্সপ্লান্ট কৰিম এনেকুৱা নহয় প্ৰথম ব্লাড টেষ্টখিনি কৰি আৰু মেডিচিনৰ ট্ৰিটমেণ্ট দি চাওঁ যদি চুলিটো আহিল যদি নাহে তেতিয়াহে কিছুমান উপায় আছে যেনেকৈ হেয়াৰ ট্ৰান্সপ্লান্ট আছে হেয়াৰ ট্ৰান্সপ্লান্টৰ বাহিৰেও আৰু এটা আছে কি SMP বুলি কয় তাৰমানে পিগমেণ্টেশ্যন সেইটো এটা যেনেকৈ আমি টেটু বনাওঁ ঠিক তেনেকুৱা টেটুৰ দৰে মেচিন আমি ব্যৱহাৰ কৰোঁ সেইটোত কিন্তু খালি সৰু সৰু ক'লা ডট দিওঁ সেই ডটবোৰ মানে চুলি যেন দেখি সেইকাৰণে যাৰ চুলিখিনি পাতল হৈ গৈছে তেওঁলোকৰ দিব পাৰি মাজে মাজে দিলে এপিয়াৰেঞ্চটো সেইটো চুলি নহয় কিন্তু এপিয়াৰেঞ্চটো এনেকুৱা হয় যে চুলি আছে টেটুৰ নিচিনা সেইটো থাকি যায় 10 বছৰ 15 বছৰ থাকে তাৰপিছত অলপ ফেড কৰে সেইটো এটা ভাল SMP তাৰপিছত ট্ৰান্সপ্লান্ট আছে আৰু কিছুমানৰ খৰচৰ কাৰণে হওক যি হওক বিগু বিচাৰে এই তিনিটা উপায়ে থাকে কেতিয়াবা জুই লগাৰ পাছতো চুলি একেবাৰে নোহোৱা হৈ যায় তেওঁলোকৰ ক্ষেত্ৰতো কৰা হয় তেওঁলোকৰ প্ৰব্লেম হ'ব পাৰে নেকি কাৰণ স্কিনটো অলপ হেৰি হয় সেইটো মানে আমি কৰিছোঁ মই বহুত কেইজনকে কৰিছোঁ কিছুমানৰ বিশেষকৈ মাইকী মানুহকে সৰু ছোৱালীকে কৰিছোঁ মই 14 years 15 years
এইখিনি বা এইখিনি এনেকৈ পুৰি গৈ দেখাত বেয়া দেখে কিবাকৈ চুলিখিনি ঢাকি থৈ দিয়ে সেইটো এনেই কৰাত একো অসুবিধা নাই খালি আমি যোনটো যিখিনি ডেমেজ স্কিনটো আকৌ আহি যায় আমি 2 বছৰলৈকে কৰিব নোৱাৰোঁ বাৰ্ণ এটা হোৱাৰ পিছত 2 বছৰলৈকে স্কিনটো আহি যায় স্কিনটো মানে টাইট হৈ থাকিব নালাগে অলপ ঢিলা হৈ যোৱাৰ পিছত কৰিব পাৰি খালি আমি ঘনত্বটো কমকৈ দিওঁ চুলিৰ ডেঞ্চিটিটো কাৰণ বেছিকৈ দিলে নৰ্মেলি যেনেকৈ দিওঁ তেনেকৈ দিলে নেবাচিব চুলি অলপ ঘনত্বটো কম কৰি দিওঁ কিন্তু ৰিজাল্ট ভাল হয় ভাল ৰিজাল্টে হয় ল'ব বিচাৰিছোঁ হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' মই কৈছোঁ মই দক্ষিণগাঁও কাহিলীপাৰাৰ পৰা কৈছোঁ হয় কওক মোৰ ল'ৰাটোৰ বয়স 27 বছৰ হা 27 বছৰ হ'লে যোৱা আপোনাৰ 5 বছৰতে তাৰ চুলি যোৱা আৰম্ভ হৈছে তাৰ কিন্তু হাই প্ৰেছাৰো আছিলে ঔষধ খাই আছে এতিয়া চুলিটো এতিয়া প্ৰায় মাঘ ভাগত প্ৰায় গৈছেই তাৰমানে মানে কি এতিয়া মানে খৰচটো বা কেনেকৈ কৰিব পাৰি সেইটো মোক বুজালে হ'ল আৰু কি কাৰণে গৈছে তাৰমানে তাৰ হাই প্ৰেছাৰ কিন্তু আছে প্ৰেছাৰ ঔষধ খাই কিন্তু হয় খৰচ কিমান পৰিব বা এনেকুৱা ধৰণৰ এতিয়া তাৰমানে তেওঁ যোনটো যেনেকৈ কৈছে কথাটো লাগে যেন এইটো মেইল পেটাৰ্ণ বলনেছে হয় এইটো টেলোজেনেফ্লুভিয়াম বা হেৰি নহয় তথাপিও আমি প্ৰথমে মেডিচিন দি চাওঁ খৰচ হেয়াৰ ট্ৰেন্সপ্লাণ্টত কিমানখিনি চুলি গৈছে আৰু কিমানখিনি চুলি দিব লাগিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰে আমি যোনটো কষ্টিং কৰোঁ আমাৰ পাৰ গ্ৰাফ্ট হিচাপে কোনোবাই ধৰক 1000 গ্ৰাফ্ট কৰিছে তেওঁৰ যিটো খৰচ হ'ব কোনোবাই 1500 কৰিলে তাতকৈ বেছি খৰচ হ'ব তেনেকৈ এতিয়া তেওঁ কিমানখিনি চুলি গৈছে সেইটো প্ৰথমে চাই ল'ব লাগিব তাৰ উপৰি তেওঁ কিমানখিনি কৰিব খোজে কিছুমানে চবখিনি কৰিব নোখোজেও ধৰক বোলে এটা অলপমান মিনিমেল চুলি হ'লেও হ'ব তেতিয়া তেওঁৰ খৰচটো কম পৰিব তেনেকৈ সাধাৰণতে ধৰক এভাৰেজ খৰচ 50-60,000 মানটো হয়ে ট্ৰেন্সপ্লাণ্ট কিন্তু কিছুমানৰ তাতকৈ বহুত বেছিও হয় আৰু কিছুমানৰ কমো হয় তেনেকুৱা এভাৰেজ 50-60,000 বুলি এটা ধৰি ল'ব পাৰে এডাল চুলিৰ বিনিময়ত আপোনালোকৰ সেইটো ধৰা হয় হয় এডাল চুলি মানে আমি গ্ৰাফ্ট হিচাপত ধৰোঁ গ্ৰাফ্ট মানে এটা গ্ৰাফ্টত আপোনাৰ 2-3ডালকৈ চুলি থাকে এডাল বা 2ডাল বা 3ডাল এনেকৈ আমি গ্ৰাফ্ট হিচাপত ধৰোঁ গতিকে খৰচটো তেনেকুৱাই হ'ব পাৰে আৰু সেইটো চাই ল'ব লাগিব কাৰ কেনেকুৱা কিন্তু তেওঁ কৈছে যে হাই প্ৰেছাৰ আছে কিবা প্ৰব্লেম হ'ব পাৰে নেকি নাই হাই প্ৰেছাৰতো কৰিব পাৰি প্ৰেছাৰটো সেইখিনি সময়ত কণ্ট্ৰল হৈ থাকিব লাগিব তেওঁ যোনটো প্ৰেছাৰৰ দৰৱ এনেই নৰ্মেলি খায় সেইটো কণ্টিনিউ কৰিব লাগিব কৰাৰ সময়ত যদি আমি দেখোঁ যে প্ৰেছাৰটো বেছি আমি এটা ঔষধ দি লওঁ প্লাছ আৰু কিছুমান কথা আছে তেওঁ কি প্ৰেছাৰৰ ঔষধ খায় এতিয়া এটা বিটা ব্লকাৰ বুলি থাকে সেইটো খালে আৰু আমি এড্ৰিনেলিন বুলি এটা বস্তু ইনজেক্ট কৰোঁ সেইটোৰ লগত ৰিয়েকশ্যন কৰে আমি সেইখিনি অলপ চাই ল'ব লাগিব যাতে তেওঁ যদি বিটা ব্লকাৰ খাই আছে আমি বেলেগ প্ৰেছাৰৰ ঔষধত সলাই লওঁ তেনেকৈ কৰি কৰিব পাৰি আমি প্ৰেছাৰৰ পেচেণ্টটো কৰিয়ে থাকোঁ ধন্যবাদ আপুনি ফোন কৰাৰ বাবে হয় আপুনি প্ৰশ্নটো কৰক কি সুধিব বিচাৰিছে তাৰমানে কি টকুৱে যে খাইছে হয় এই টকুৱে খোৱা চুলিখিনি এনেই কিবা হেৰি আছে নেকি মেডিচিন আছে নেকি বাৰু হয় টকৌ খোৱা সেইটো কয় এলোপেচিয়া এৰিয়েটা সেইটো হ'ল এটা মানে অটো ইমিউন ডিজিজ তাৰমানে শৰীৰৰ নিজৰেই এটা এণ্টিবডি ওলায় চুলি আৰু ৰাউণ্ডকৈ ওলায় ৰাউণ্ড এটা গোল হয় সেইটো এলোপেচিয়া এৰিয়েটা যোনটো আমাৰ চাইণ্টিফিক নিয়ম আৰু অসমীয়াত আমি টকৌ পৰা বুলি কওঁ সেইটোৰ ট্ৰিটমেণ্ট হেয়াৰ ট্ৰেন্সপ্লাণ্ট নহয় সেইটোৰ মেডিচিন বিশেষকৈ ষ্টেৰইড ইনজেক্ট কৰি দিব লাগে আমি সেই ঠাইটোত ট্ৰাইমচিনলন বুলি এটা ষ্টেৰইড আছে আমি সেই ঠাইটোত দুসপ্তাহত এটাকৈ 5বাৰ বা 6বাৰ ইনজেকশ্যন দিওঁ ৰিজাল্ট খুব ভাল প্ৰায় সকলোৰে আহেই আৰু মিনক্সিডিল দিয়া যায় ভিটামিন দিয়া যায় কিন্তু ট্ৰিটমেণ্ট খুব ভাল এলোপেচিয়া ট্ৰান্সপ্লান্ট কৰিব নালাগে ট্ৰান্সপ্লান্ট সেইটো কিয় হয় আচলতে সেইটো সেই অটো ইমিউন হৈ পেলাই অটো ইমিউন ৰিয়েকশ্যন এটা ঠিক ভালদৰে বুজা যোৱা নাই এতিয়াও চাইণ্টিফিকেলি সেইটো বুজা যোৱা নাই বা তাৰ এণ্টিবডি কি হয় সেইটো আইডেণ্টিফাই কৰা যোৱা নাই কিন্তু এটা এণ্টিবডি আছে বডিটোৰ সেই জাগাখিনিৰ চুলিখিনি মাৰি দিয়ে কিন্তু এইটো টেম্পৰেৰী বেছিভাগে একো ট্ৰিটমেণ্ট নল'লেও আহি যাব 3 মাহ 4 মাহ বা 6 মাহত কিন্তু কিছুমানৰ নাহে সেইকাৰণে ট্ৰিটমেণ্ট লোৱাটো ভাল তেতিয়া সেই আমি ষ্টেৰইড ইনজেক্ট কৰি ষ্টেৰইড দিয়ে ইনজেকশ্যন দিয়ে আৰু সেই ইনজেকশ্যনসমূহ যেহেতু দিয়ে তাৰ কিবা ছাইড এফেক্ট হ'ব পাৰে নাই সেইটোত ছাইড এফেক্ট নাই সেইটোত তাৰমানে খুব কম ইনজেকশ্যন লাগে আৰু অকল ছালত ইণ্ট্ৰালিচনেল ইনজেকশ্যন বুলি কয় অলপমান দিয়া যায় সেইটোত ছাইড এফেক্ট নহয় নাই আমি 3টা ধৰণৰ আমি হেয়াৰ ট্ৰেন্সপ্লাণ্ট কৰোঁ এটা হ'ল ফিমেল পেটাৰ্ণ বলনেছ বুলি কয় সেইটো বহুতৰে থাকে লাহে লাহে ডেভেলপ হয় ফিমেল পেটাৰ্ণ বলনেছত কি গোটেই মূৰটোৰ পৰা মাজে মাজে চুলি সৰে চুলি সৰি পেলাই ঘূৰি নাহে এনেইতো চুলি সৰা চবৰে থাকে নেক্সট থাকে হেয়াৰ লাইন লৱাৰিং কিছুমানৰ মানে জেনেটিকেলি এই যোনটো আমাৰ হেয়াৰ লাইন সেইটো ওখ
মহিলাৰ ভাল এনেকৈ আঁচুৰি পেলাই ঢাকি থ'ব পাৰে, তথাপিও বহুতে বিচাৰে যে হেয়াৰলাইনটো লৰে। আৰু 3 নম্বৰ হ'ল আইব্ৰ' বহুতৰে ক্ষীণ হৈ যায় বা জন্মগত ক্ষীণ থাকে বা সদায় আইব্ৰ' আকোতে ক্ষীণ হৈ যায়, সেইটো আইব্ৰ'ত আমি ট্ৰেন্সপ্লান্ট কৰোঁ। এই 3টা হৈ থাকে। আহে মহিলা পেচেণ্টটো আমাৰ যিমান পেচেণ্ট থাকে তাৰে প্ৰায় 20% মান মহিলাই হ'ব। মহিলাই আহে। কোনোবাই হয়তো আইব্ৰ' কাৰণে, কোনোবাই হেয়াৰলাইন লোৱাৰিং। আইব্ৰ' কাৰণে যোনটো কৰে তাত হেয়াৰ আপুনি ক'ৰ পৰা ইউজ কৰে? হেয়াৰ সেইটোতো আমি একেই মূৰৰ পিছফালৰ পৰাই ব্যৱহাৰ কৰোঁ, কিন্তু তাৰে অলপ হেৰি আছে। ইয়াতে যেনেকৈ আমি হেয়াৰ ট্ৰেন্সপ্লাণ্টত আমি গ্ৰাফ্ট দিওঁ, এডাল গ্ৰাফ্টতে 2ডাল 3ডাল থাকিব পাৰে। আইব্ৰ'ত সেই ডাঠ চুলি ল'ব নোৱাৰি, কাৰণ ইয়াতেতো তেনেকৈ ডাঠ চুলি ল'লে বেয়া হয়। আমি একদম তলৰ পৰা লওঁ। মানুহৰ এই তলৰ চুলিখিনি খুব ক্ষীণ হয় আৰু পাতল হয়, আইব্ৰ'ৰ লগত মিলি যায়। আমি তলৰ পৰা চুলি লৈ ইয়াতে ৰুই দিওঁ। মাথাৰ চুলিটো সৰি গৈছে বুলি কৈছে। এইটো আৰু তেখেতৰ বয়স কিমান বা? বয়স কিমান আপোনাৰ? 26 26ত তেওঁ দেখুৱাব লাগিব। এইটো মেল পেটাৰ্ণ বলনেছ হয়তো আৰম্ভ হৈছে তেওঁৰ প্ৰথম হেৰিত ষ্টেজত মেডিচিন দি চাই, যদি নহয় তেতিয়া আৰু হেয়াৰ ট্ৰেন্সপ্লাণ্টৰ ফালে যাব লাগিব। কিন্তু সাধাৰণতে 26ত মেডিচিনেই হয়, মেডিচিন ট্ৰিটমেণ্ট। প্ৰথম অৱস্থাত যেতিয়া আৰম্ভণি হয় আপোনালোকে মেডিচিন দিয়ে তেতিয়া, আৰু মেডিচিনেৰে ভাল হোৱাৰ চান্স থাকে? চান্স থাকে। ভাল মানে কি, ভাল বুলি নকওঁ, কিন্তু ৰখি যায়। যেনেকৈ আপোনাৰ ডায়েবেটিছ বা হাইপাৰটেনশ্যন প্ৰেছাৰ থাকিলে যদি আপুনি ঔষধ খাই থাকে কণ্ট্ৰলত থাকে, তেনেকৈ মানে বলনেছটো কণ্ট্ৰলত ৰাখিব পাৰি আৰু কমি যায়। হয়তো প্ৰগ্ৰেছ তথাপিও হ'ব পাৰে মেডিচিন খালেও, কিন্তু খুব শ্ল'কৈ প্ৰগ্ৰেছ হ'ব। তেনেকৈ প্ৰথম অৱস্থাত পালে তেনেকৈ কৰিব পৰা যায়। কিন্তু যাৰ এবাৰ চুলিখিনি গ'ল, মানে ব্লেংক এৰিয়া ওলাই গ'ল, তালুটো দেখা গ'ল, তেওঁ সেইটো বস্তু চেঞ্চিটিভ হৈ গৈছে, তেতিয়া আৰু হেয়াৰ ট্ৰেন্সপ্লাণ্টে এটা উপায়।